লংকা ২ নং চামবাৰিয়াৰ নুৰ আহমেদৰ বাসগৃহত যোৱাকালি ৰাতি প্ৰায় 12:30 সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। জানিব পৰা মতে অগ্নিসংযোগৰ ফলত সম্পূৰ্ণৰূপে জাহ গ'ল প্ৰায় 7 লক্ষাধিক টকাৰ সম্পত্তি। তাৰে 1,54,000 টকা তেওঁৰ ঘৰত সযতনে ৰখা গডৰেজৰ পৰা উদ্ধাৰ হয়। যদিও টকাৰ আধা অংশ পুৰি যোৱাহে পৰিলক্ষিত হয়। মজুত ৰখা টকাখিনি বন্ধন বেংকৰ পৰা ঋণ লৈ অনা বুলি জানিবলৈ দিয়ে। অচিনাক্ত দুৰ্বৃত্তই অগ্নিসংযোগ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি বিশেষ সূত্ৰই জানিব পৰা গৈছে। অৱশ্যে এই সংক্ৰান্তক আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। 12:20 মোৰ ঘৰত জুই লাগিছিলে। মোৰ বনীকে চিঞৰি উঠিলে। উঠাৰ পিছত মই চালোঁ। চোৱাৰ পিছত জুই দেখিছোঁ। জুই দেখাৰ পিছত মই ওলাবলৈ চেষ্টা কৰিছোঁ। মোৰ ঘৰত দৰ্জাখন বন্ধ আছিলে। বন্ধ থকাৰ পিছত মই দৰ্জাখন ভাঙি কিনি ওলাইছোঁ। ওলাই কিনি মোৰ ল'ৰা ছোৱালী ওলাইছোঁ। মই বন্ধনৰ পৰা টকা আনিছিলোঁ। মোৰ কেছ পইচা আছিলে ঘৰত 1,54,000 টকা। মই বন্ধনৰ পৰা আনিছিলোঁ 1,10,000 টকা লৈছিলোঁ। মোৰ গাড়ীৰ কামৰ পইচা আছিলে বাকীকেইটা। জুইৰ সূত্ৰপাতটো ক'ৰ পৰা আৰম্ভ হৈছে বুলি আপুনি? বাহিৰৰ পৰা আৰম্ভ হ'ল। জুইটো পিছফালৰ পৰাই লাগিছে। ক'ব নোৱাৰোঁ, মই শুই আছিলোঁ। অনুমানিক এতিয়া টাইম কিমান হৈছিলে? অনুমানিক টাইমটো 12:20-25 আছিল। আপুনি কি দৰ্জা খুলিব পৰা নাই? মই দৰ্জা খুলিব পৰা নাই। বাহিৰৰ পৰা বান্ধা আছে। মানে কোনোবাই বান্ধিছিলে বুলি ভাবে নে দুৰ্বৃত্ত নে আপোনাৰ কিবা সন্দেহ বান্ধিছে? এনে সন্দেহ আছে নেকি? নাই, সন্দেহটো নাই। মই দেখাই নাই এইটো কেনেকুৱা ক'ম। মানে আপোনাৰ NRC নথি-পত্ৰ চব ঠিক আছে? NRC নথি-পত্ৰ আছে। মোৰ ভোটাৰ ID এখন চলিলে আৰু পান কাৰ্ড এটা চলিলে আৰু কাগজ-পত্ৰ আছে, জন্ম চাৰ্টিফিকেট এখন আৰু স্কুল চাৰ্টিফিকেট এখন। আপোনাৰ ক্ষয়ক্ষতি কিমান হৈছে এতিয়া? ক্ষয়ক্ষতি মোৰ 7 লাখ 8 লাখৰ নিচিনা হ'ব। আৰু গেছ চিলিণ্ডাৰ সব জ্বলিছে? সব ঘৰতে একো বচা নাই। সব ঘৰত যিকেইটা আছিল সব জ্বলিব। আপোনালোকে আহিছিলে, লাষ্টত আহিছে। মানে অগ্নি নিৰ্বাপক বাহিনীৰ পৰা কিবা সহায় পাইছে নেকি আপোনালোকে? না, পোৱা নাই। জুই নুমুৱাৰ পিছতহে আহিছিলে এওঁলোক? পিছতে আহিছে সিহঁতে। এনে কল কৰিছিল নে আপোনালোকে? লগে লগে তৎকালীন কল কৰা হৈছিলে? কল কৰা হৈছিলে, বেলেগ মানুহে কৰিছিলে। কল কৰিব কোৱাৰ পিছতে আহিছে। আপোনাৰ নামটো কি আছিল? আপোনাৰ ঘৰৰ মালিক হয়? ঘৰৰ মালিক। ঘটনাটো কেনেকৈ হৈছে আমি ক'ব নোৱাৰোঁ ভালকৈ। মানে ৰাতি 12:20 চব মানুহ শুই আছে। পটককৈ মানে সৰু ভণ্টিজনী চিঞৰিছে যে দাদা আমাৰ ঘৰত জুই লাগিছে। আমি আহিছোঁ, আহি পেলাই সিহঁতে ঘৰৰ ভিতৰত ওলাব নোৱাৰে, দৰ্জাটো বন্ধ আছে। পিছত আমি দৰ্জা ভাঙি দিছোঁ। ভাঙি পেলাই দৰ্জা বন্ধ আছে মানে বাহিৰ বান্ধি ৰাখিছে, বান্ধি ৰাখিছে, ৰছী দি বান্ধি ৰাখিছে। এটা দৰ্জা তাঁৰ দি বান্ধিছে, এটা দৰ্জা কাপোৰ দি বান্ধি ৰাখিছে। মানে জুই লাগি থকাৰ সময়ত ঘৰৰ ভিতৰত মানুহ ৰাখি যোন দুৰ্বৃত্তই কৰিছে তেওঁলোকে বাহিৰ চাইডে বা ঘৰৰ দৰ্জাটো হুক মাৰি দিছে বা ৰছী দি বান্ধি দিছে, মানুহ ওলাব নোৱাৰে। পিছত আমি দৰ্জাখন ভাঙি সিহঁতক ওলালোঁ। ওলাই পেলাই বাইকখন ওলাই পথাৰত নি ৰাখিছোঁ। বাইকখনো হাৱাই এৰি থৈ দিছোঁ, পামচাৰ কৰি ৰাখিছে বাইকখন। পিছত আমি মানে পানী চানী মাৰিলোঁ। জুইখন নিবাবৰ কাৰণে চেষ্টা কৰিছোঁ বহুত। লাহেকৈ মানে আধা ঘণ্টা চলিছে। পইচাও বহুত টকা দিলে। ফায়াৰ ব্ৰিগেড আহি পাইছিলে? পাইছে, লাষ্টত পাইছে। মানে জ্বলি শেষ হৈ যোৱা পাইছে। আৰু আপোনালোকে যিহেতু অভিযোগ কৰাৰ মতে যে বাহিৰ চাইডৰ পৰা দৰ্জাখন হুক মাৰা আছিলে বা ৰছী দি বান্ধা আছিলে, তাৰমানে ভিতৰত যিগৰাকী বা যোন মানুহ আছিলে তেওঁলোকক হত্যাৰ চেষ্টা কৰা হৈছিল, এনেকৈ হ'ব নহয় জানো? এনেকৈ হ'ব পাৰে। কাৰোবাৰ ওপৰত সন্দেহ হয় নেকি আপোনালোকৰ? আমাৰ লগতো সন্দেহটো নাই। আপুনি ঘৰৰ ওচৰ চুবুৰীয়া? আমাৰ লগৰ আপুনি নিজ চকুৰে দেখিছে? আমাৰ নিজ চকুৰে দেখিছোঁ, ৰছী বান্ধি থোৱা। এইবিলাক কি ক'লে হ'ব ন?